টকা নাই বুলি ঘৰত বহি থকাটো সঁচাকৈ এটা সমাধান নেকি? নে আমাৰ চকুৰ সন্মুখতে থকা সুযোগবোৰ আমি দেখা নোপোৱাৰ ভাও ধৰিছো? অসমৰ হাজাৰ হাজাৰ যুৱকে আজি চাকৰি সন্ধানত এখন চহৰৰ পৰা আন এখন চহৰলৈ ঘূৰি ফুৰিছে। কোনোবাই চৰকাৰী চাকৰি আশাত বছৰ অপেক্ষা কৰিছে। কোনোবাই আকৌ ভাবে মোৰ হাতত টকা নাই, মই ব্যৱসায় কেনেকৈ আৰম্ভ কৰিম? কিন্তু প্ৰশ্নটো হ'ল, ব্যৱসায় আৰম্ভ কৰিবলৈ সঁচাকৈ ডাঙৰ টকাৰ প্ৰয়োজন নেকি? আজি আমি আপোনাক লৈ যাম অসমৰ গাঁৱৰ পৰা মহানগৰলৈকে, য'ত আমি চাম কম পুঁজিৰে নিজৰ মাটি, সময়, শ্ৰম আৰু বুদ্ধি ব্যৱহাৰ কৰি কেনেকৈ উপাৰ্জনৰ নতুন পথ সৃষ্টি কৰিব পাৰি। এইটো কেৱল ব্যৱসায়ৰ কাহিনী নহয়, এইটো হৈছে শূন্যৰ পৰা আৰম্ভ কৰা কাহিনী। মাটিতে লুকাই আছে সম্পদ। পুৱা সূৰ্য উঠাৰ আগতেই অসমৰ বহু কৃষকে পথাৰত উপস্থিত হয়। হাতত কোদাল, মূৰত গামোচা, চকুত এটা আশা, আজিৰ পৰিশ্ৰমই হয়তো কাইলৈ পৰিয়ালটোক অলপ ভালকৈ চলাব পাৰিব। ধান ৰোৱাৰ পৰা ধান চপোৱালৈকে সময় লাগে। বৰষুণ, ৰ'দ, পোক পৰুৱা, বজাৰৰ দাম সকলোবোৰে সতে যুঁজিব লাগে। কিন্তু সেই মাটিখনেই যেতিয়া সোণালী ধানেৰে ভৰি পৰে, তেতিয়া কৃষকে অনুভৱ কৰে পৰিশ্ৰম কেতিয়াও সম্পূৰ্ণৰূপে বিফল নহয়। আজিৰ যুগত কৃষি কেৱল পৰম্পৰাগত পদ্ধতি সীমাবদ্ধ হৈ থকা নাই। উন্নত বীজ, আধুনিক সেচ ব্যৱস্থা, মাটিৰ পৰীক্ষা, জৈৱিক কৃষি, শাক পাচলি, ফল মূল আৰু মূল্য সংযোজিত কৃষিজাত সামগ্ৰীৰ জৰিয়তে কৃষক ব্যৱসায় হিচাপে গঢ়ি তুলিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, কৃষিত লাভ নিশ্চিত বুলি কোনো কথা নাই। বজাৰ, উৎপাদন খৰচ আৰু বতৰ সকলোবোৰ হিচাপ কৰি আগবাঢ়িব লাগে। অৰ্থাৎ মাটি আছে মানে ব্যৱসায় নহয়, মাটিৰ সৈতে বুদ্ধি যোগ হ'লেহে সুযোগ সৃষ্টি হয়। বহুতে ব্যৱসায় নাম শুনিলে লাখ লাখ টকাৰ কথা ভাবে, কিন্তু সফল ব্যৱসায়ৰ আৰম্ভণি বহু সময়ত বহুত সৰু হয়। ধৰি লওক আপোনাৰ ঘৰৰ পিছফালে অলপ ঠাই আছে। আপুনি সৰু পৰিসৰত হাঁহ পালন আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। প্ৰথমে কম সংখ্যক পোৱালিৰে আৰম্ভ কৰক, কিন্তু ইয়াতো এটা কথা অতি গুৰুত্বপূৰ্ণ। হাঁহৰ খাদ্য, টিকা বা স্বাস্থ্য সেৱা, পানী, বাসস্থান আৰু বজাৰৰ সকলোবোৰ খৰচ আগতে হিচাপ কৰিব লাগিব। দানাৰ খৰচ প্ৰায় শূন্য, এনেকুৱা ধাৰণা কৰি ব্যৱসায় আৰম্ভ কৰাটো ঠিক নহয়। কিন্তু যদি সঠিক পৰিকল্পনা থাকে, তেন্তে সৰু হাঁহ পালন লাহে লাহে এটা উপাৰ্জনৰ উৎসত পৰিণত হ'ব পাৰে। প্ৰথম দিনাই ডাঙৰ ফাৰ্ম বনাব নালাগে, যে সৰুভাৱে আৰম্ভ কৰক, ফলাফল চাওক, ভুলবোৰ শিকক, তাৰ পিছত লাহে লাহে বৃদ্ধি কৰক। কাৰণ ব্যৱসায়ত আটাইতকৈ ডাঙৰ পুঁজি সদায় টকা নহয়, অভিজ্ঞতা। যেতিয়া এনে এটা ব্যৱসায়লৈ যাৰ বাবে আপোনাৰ পাকঘৰটোৱেই হ'ব আপোনাৰ প্ৰথমখন কাৰখানা। চিৰা, সান্দহ, আখৈ, দৈ, গুড়, কোমল চাউল, এইবোৰ কেৱল খাদ্য নহয়, এইবোৰ অসমৰ সংস্কৃতি। বিশেষকৈ বিহু, উৎসৱ, বিবাহ বা বিভিন্ন অনুষ্ঠানৰ সময়ত থলুৱা খাদ্যৰ চাহিদা বৃদ্ধি পায়। আপুনি যদি এই সামগ্ৰীসমূহ পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে প্ৰস্তুত কৰি ভাল পেকেজিং কৰি আৰু সঠিক মূল্যত বিক্ৰী কৰিব পাৰে, তেন্তে ঘৰৰ পৰাই ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ আছে। আজি মানুহে কেৱল সস্তা বস্তু বিচৰা নাই, মানুহে বিচাৰে পৰিষ্কাৰ বস্তু, ভাল মান, বিশ্বাসযোগ্যতা। আপুনি হোৱাটছআপ, ফেচবুক বা ইনষ্টাগ্ৰামৰ জৰিয়তে অৰ্ডাৰ ল'ব পাৰে, স্থানীয় দোকানৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু লাহে লাহে নিজৰ এটা সৰু ব্ৰেণ্ড গঢ়ি তুলিব পাৰে। কিন্তু মনত ৰাখিব, খাদ্যৰ ব্যৱসায়ত পৰিষ্কাৰ পৰিচ্ছন্নতা, সঠিক সংৰক্ষণ, পেকেজিং আৰু প্ৰয়োজ্য খাদ্য নিয়ম মানি চলাটো অতি জৰুৰী। আপোনাৰ পাকঘৰটো হয়তো সৰু, কিন্তু আপোনাৰ সপোনটো সৰু হ'ব নালাগে। অসমত মাছ কেৱল খাদ্য নহয়, মাছ হৈছে এটা ডাঙৰ বজাৰ। যে গাঁৱৰ পুখুৰী, ব্যক্তিগত জলাশয় বা উপযুক্ত ঠাইত যে বৈজ্ঞানিক পদ্ধতিৰে মাছ পালন কৰাৰ সুযোগ আছে। কিন্তু মাছ পালনক কেৱল পুখুৰীত পোৱালি মেলি দিয়া বুলি ভাবিলে নহ'ব। পানীৰ মান পৰীক্ষা কৰিব লাগিব, উপযুক্ত মাছ প্ৰজাতি নিৰ্বাচন কৰিব লাগিব, পুখুৰীৰ আকাৰ অনুযায়ী পোৱালিৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগিব, খাদ্যৰ খৰচ, ৰোগ নিয়ন্ত্ৰণ আৰু বজাৰৰ মূল্য সকলোবোৰ হিচাপ কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ, বিক্ৰী কৰাৰ আগতেই বজাৰ চিনাক্ত কৰিব লাগিব। কাৰণ উৎপাদন কৰাটোৱে ব্যৱসায়ৰ শেষ নহয়, আপুনি উৎপাদিত বস্তুটো লাভজনকভাৱে বিক্ৰী কৰিব পাৰিলেহে ব্যৱসায় সফল হয়। সেয়েহে মাছ পালন আৰম্ভ কৰাৰ আগতে স্থানীয় কৃষি বা মীন বিভাগৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম। এতিয়া হওক গুৱাহাটীৰ দৰে মহানগৰলৈ। গাঁৱৰ পৰা চহৰলৈ অহা বহু যুৱকৰ মনত এটা প্ৰশ্ন থাকে, মই এতিয়া কি কৰিম? চাকৰি নাপালে সকলোবোৰ শেষ হৈ যাব। চহৰত এটা বেলেগ সুযোগ আছে, ছাপ্লাই এণ্ড ডিমাণ্ডৰ মাজত সংযোগ সৃষ্টি কৰা। গাঁৱত সতেজ গাখীৰ আছে, কণী আছে, পাচলি আছে, থলুৱা খাদ্য আছে। আনহাতে চহৰত এনে সামগ্ৰীৰ গ্ৰাহকো আছে। তেন্তে আপুনি দুয়োৰ মাজত এটা সৰু সংযোগ সৃষ্টি কৰিব নোৱাৰে নেকি? ধৰি লওক আপুনি 20টা পৰিয়ালৰ পৰা আগতীয়াকৈ অৰ্ডাৰ ল'লে, তাৰপিছত গাঁৱৰ বিশ্বাসযোগ্য উৎপাদনৰ পৰা
সামগ্ৰী সংগ্ৰহ কৰিলে। তাৰপিছত নিৰ্দিষ্ট দিনত গ্ৰাহকৰ ঘৰত সামগ্ৰী পঠিয়াই দিলে। এইটোৱে হৈছে এটা সৰু ডাইৰেক্ট টু হোম মডেল। ইয়াত ডাঙৰ দোকানৰ প্ৰয়োজন নাই, কিন্তু প্ৰয়োজন বিশ্বাসযোগ্যতা, সময়ত ডেলিভাৰী, ভাল কোৱালিটি আৰু গ্ৰাহকৰ সৈতে ভাল ব্যৱহাৰ, যে সৰু আৰম্ভণিৰ এটা ডাঙৰ ব্যৱসায়লৈ ৰূপান্তৰ হ'ব পাৰে। এতিয়া হয়তো আপুনি ভাবিছে এইবোৰ শুনিবলৈ ভাল, কিন্তু মোৰ হাতত টকা নাই। মই আপোনাক এটা কথা ক'ম, টকা নথকাটো সমস্যা হ'ব পাৰে, কিন্তু টকা নথকাৰ বাবে চেষ্টা নকৰাটো সমস্যাটো আৰু ডাঙৰ কৰি তোলে। আপোনাৰ হাতত হয়তো লাখ লাখ টকা নাই, কিন্তু আপোনাৰ হাতত সময় আছে, শ্ৰম আছে, মোবাইল ফোন আছে, ইণ্টাৰনেট আছে, আৰু আটাইতকৈ ডাঙৰ কথা, শিকিব পৰা ক্ষমতা আছে। আপুনি আজি এটা ইউটিউব ভিডিঅ' চাই যদি এটা নতুন দক্ষতা শিকে, সেয়াও এটা বিনিয়োগ। আপুনি এজন সফল গ্ৰাহকৰ সৈতে কথা পাতিলে, সেয়াও এটা শিক্ষা। আপুনি বজাৰলৈ গৈ দামৰ তথ্য সংগ্ৰহ কৰিলে, সেয়াও এটা প্ৰস্তুতি। সফল মানুহ আৰু অসফল মানুহৰ মাজত বহু সময়ত পাৰ্থক্যটো টকাৰ নহয়, পাৰ্থক্যটো হ'ল এজনে সুযোগ দেখা পায়, আনজনে সমস্যাটোহে দেখা পায়। তিনিচুকীয়াৰ পথাৰেই হওক বা গুৱাহাটীৰ পথাৰেই হওক, গাঁৱৰ পুখুৰীয়েই হওক নে গুৱাহাটীৰ ব্যস্ত গলি, অসমৰ মাটিত সুযোগৰ অভাৱ নাই। অভাৱ আছে হয়তো সঠিক পৰিকল্পনাৰ, আৰু কেতিয়াবা অভাৱ আছে কেৱল এটা প্ৰথম খোজত। সেয়ে আজিৰ পৰা এটা সিদ্ধান্ত লওক, লাখ টকাৰ সপোন দেখাৰ আগতে 100 টকাৰ কাম এটা আৰম্ভ কৰক। ডাঙৰ কোম্পানীৰ কথা ভবাৰ আগতে এজন গ্ৰাহক বিচাৰক। ডাঙৰ ফাৰ্ম বনোৱাৰ আগতে সৰু পৰিসৰত পৰীক্ষা কৰক। ভুল হ'ব পাৰে, লোকচান হ'ব পাৰে, কিন্তু সেই ভুলবোৰৰ পৰাই অভিজ্ঞতা আহিব পাৰে। মনত ৰাখিব, সুযোগ কেতিয়াও কেৱল দুবাৰত ঠোকৰ নামাৰে। কেতিয়াবা সুযোগ আমাৰ সন্মুখত থাকে, কিন্তু তাক চিনাক্ত কৰিবলৈ সাহস আৰু জ্ঞান লাগে। অসমৰ যুৱক যুৱতীসকলৰ হাতত কেৱল চাকৰিৰ বাবে অপেক্ষা কৰা বিকল্প নাই। নিজৰ দক্ষতা, মাটি, সম্পদ আৰু সৃষ্টিশীলতাক ব্যৱহাৰ কৰি নতুন পথ সৃষ্টি কৰাৰ সুযোগ আছে। আপুনি যদি আজি ভিডিঅ'ৰ পৰা এটা কথা লৈ যায়, তেন্তে সেইটো হওক, শূন্যৰ পৰা আৰম্ভ কৰাটো লাভজনক কথা নহয়, আৰম্ভ নকৰাটোহে ডাঙৰ ভুল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ এজন বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰক, আৰু এনে মটিভেশ্যনেল আৰু বিজনেছৰ বিষয়ে ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।